আজি মানুহজনে সাপ দুটা ধৰিলে, সেই সাপ দুটা আজি খাম বুলি ভাবিছোঁ। মানুহজনেও খাব, ময়ো খাম আৰু ল'ৰাটো খাব। সাপ দুটা কেনেকৈ ৰান্ধো আপোনালোকক দেখাম, ভিডিঅ'টো ভালকৈ চাবচোন, আগলৈ চাই থাকক। কোৱা কেনেকৈ ধৰিলা চা সাপে তেনেকৈ নেটডাল পাক মাৰি লয়। কেনেকৈ পাক ধৰিছে চোৱা। এয়া দেখিছেনে, ল'ৰাটো কম ধেমালি কৰি আছেনে? কিয়নো ডিষ্টাৰ্ব কৰি আছা? এয়া মানুহজনে ছালটো এনেদৰে এৰুৱাই লৈছে। ছালটো এৰুৱাই ল'ব লাগে, এৰুৱাই ল'লে বেছি ভাল হয়। আৰু এনেদৰে এৰুৱাইছে দেখিছেনে? ইমান সুন্দৰকৈ চাফাকৈ মানুহজনে কাম কৰে নহয়, ধুনীয়াকৈ কাটি কুটি দিলে। আৰু মই মছলাখিনিও ৰেডি কৰি ল'লোঁ। ৰেডি কৰি লৈ এতিয়া এই বস্তুটো এতিয়া মই এনেদৰে তেলখিনি গৰম হৈ গ'ল, তেলত আৰু এনেদৰে ভাজিম, ৰঙা কৰি ভাজিব লাগিব। ৰঙাখিনি ভাজিলেহে তেতিয়া ভাল লাগে। হ'ল ৰঙাকৈ অলপমান ভাজি ল'ব লাগে, তেতিয়া কেঁচা গোন্ধটো নাইকিয়া হয়, তেজৰ যিটো গোন্ধ। আৰু এটা বাচনত মই এনেদৰে তৰিয়াই লৈছোঁ, মানে উলিয়াই থ'ব লাগে। মাছ যেনেকৈ ভাজে তেনেকৈ ভাজিব পাৰে, তেনেকৈ ভাজি ল'ব লাগে। প্ৰথমতে মছলা দি প্ৰথমতে ভাজিব নালাগে, অকল সুদাৰে মানে যিটো হেৰি আছে সেইটো তেনেকৈ তেলতে অকল ভাজি ল'ব লাগে, বেলেগ অইন একো দিব নালাগে। তাৰপিছত মই পিঁয়াজখিনি দিলোঁ, তেল অলপমান ৰখিছিলে তাতে মই পিঁয়াজ অলপমান দিলোঁ, ভাজিছোঁ আৰু মছলাখিনি দিছোঁ। মছলাত মই খালি জিৰা, জালুক, আদা আৰু নহৰু একেলগে মই মিক্সিত মাৰি লৈছোঁ। মাৰি লৈ মই এতিয়া দি দিছোঁ, দি ৰঙাকৈ অলপমান ভাজিম লাগি ধৰালৈকে। আৰু লাগি ধৰালৈকে অলপ ভাজি থাকিম। তাৰপিছত ৰং গুড়া অলপমান দিছোঁ। তাৰপিছত লাগি ধৰাৰ কাৰণে মই পানী স্লাইডমান অকণমান দিছোঁ। পানী এটা কাৰণে দিওঁ, মই সদায় মাংস হওক যিকোনো বস্তু মছলা দি বনালে মই পানী স্লাইডমান অলপ দি পেলাই মই মছলাটো ভাজোঁ, কিয়নো নহৰু গোন্ধটো ওলায়। কিছুমানে নহৰু নাখায়, যিহেতু নহৰু গোন্ধ পালে বান পায়, তেওঁলোকে এনেদৰে ভাজিব পাৰে। আৰু মই এনেদৰে ভাজি হোৱাৰ পিছত মছলাখিনি সুন্দৰভাৱে ভাজি হোৱাৰ পিছত কুচিয়াখিনি দি দিলোঁ। আৰু আপোনালোকক এতিয়া সঁচা কথা কওঁ, সাপ নহয় দেই, কুচিয়াহে আনিছে মানুহজনে। যিজনী মানুহে সাপ বুলি ক'লে ভয়তে হাত ভৰি লুকায়, সেইজনী মানুহে সাপ খাব পাৰোঁ নে নহয় জানো বাৰু। মিছা কথা এটা ক'লোঁ আপোনালোকক। এয়া দেখিছেনে, আলু অলপমান দিলোঁ আৰু এনেদৰে উতলালোঁ, লগতে দালিও অলপ বহাইছোঁ। যিকোনো বস্তুত আলু নিদিলে সোৱাদটো ভালেই নালাগে, আলু অলপমানো দিলোঁ। তাৰপিছত দালিখিনি এনেদৰে বহাই দিলোঁ। দালিখিনি হোৱাৰ পিছত এই ৰেচিপি ৰেডি। দালিও বনালোঁ আৰু কুচিয়া আলু দি মছলা দি বনালোঁ। তাৰপিছত পদিনা চাটনি অকণো কৰিলোঁ, বিলাহী অলপ বনালোঁ।